নমস্কাৰ, আমি অনিদিতা ৱাৰ্ড্ৰবৰ পৰা খুব ধুনীয়াকৈ যিমান মাছৰাজৰ চাদৰ মেখেলা দেখুৱাব ওলাইছোঁ। এইমাত্ৰ ওচৰৰে এগৰাকী শিপিনীয়ে বিক্ৰী কৰিবৰ কাৰণে মোক কাপোৰ কেইযোৰ দিছে। 3যোৰ ৰেডি কৰিছে তেখেতে। পিয়ৰ মাছৰাজৰ হয় ইয়াত ব্লাউজ পিচ নাই, কিন্তু একদম কাষলৈকে ফুল দিয়া হৈছে। চাওকচোন, খুব ধুনীয়া হয়, পিয়ৰ মাছৰাজ। সাইড পটি আছে, আপোনালোকে এই সাইড পটিকেইটা যদি নলগায় তথাপিও ভাল লাগিব, কাৰণ একদম কাষলৈকে ফুলবিলাক বাছি দিয়া হৈছে। এইকেইটা আপোনালোকে যিকোনো ধৰণৰ ব্লাউজৰ কাপোৰত ডিজাইন হিচাপেও দিব পাৰিব। এখন হৈছে চাদৰ, এখন চাদৰ ভালদৰে দেখুৱাই দিয়াচোন। এখন হৈছে চাদৰ, এখন হ'ব চাদৰ, লগত থাকিব এখন মেখেলা। এখন চাদৰ আৰু লগত থাকিব এখন মেখেলা। কাপোৰযোৰ খুব ধুনীয়া হয়, একদম পিয়ৰ মাছৰাজৰ, ঘৰুৱা শালত বোৱা। এইটো ডিজাইনত দুযোৰ পাব, আৰু আন এটা ডিজাইনত দেখুৱাইছোঁ।